Hello, welcome to my channel Naima Chaudhary's vlog. আজি বহুত দিনৰ মূৰত মই আন এটি vlog লৈ আপোনালোকৰ মাজলৈ আহিছো। আজিৰ vlogটো স্পেশালি হয় মোৰ নিউবৰ্ন বেবিৰ কাৰণে। লাষ্টলি মই আপোনালোকক হয়তো জনাইছিলো যেটো এটা vlogৰ জৰিয়তে যে 7 মান্থৰ বেবি শাৱাৰ যেটো মই আপোনালোকক শেয়াৰ কৰিছিলো এটোত আপোনালোকে হয়তো গমে পাইছে যে আমাৰ পৰিয়ালত নতুন এজন মেম্বাৰ আহিব লগা আছিলে যেটো আহি গৈছে লাষ্ট 15 নৱেম্বৰত তাৰ জন্ম হৈছে আজি প্ৰায় 20 দিনে হ'ল তাৰ নাম আমি ৰাখিলো জুনেদ আৰু ঘৰত তাক আমি মাতিম নিকো বুলি সো আমাৰ নিউ মেম্বাৰক মই আপোনালোকৰ লগত চিনাকি কৰাই দিম বাৰু হিটো বাৰু আপোনালোক চিনি নাপাব হয় তথাপিও আপোনালোক যেহেতু মোৰ পৰিয়ালৰ দৰে সো ভাবিলো আপোনালোকক মই এইখিনি কথা জনাই দিও আপোনালোকৰ লগত শেয়াৰ কৰো হেয়াই ভাবি আজি ব্লগটো মই স্পেশালি তাৰ কাৰণে বনালো বৰ্তমান বাৰু হি শুই আছে তথাপিও জন্ম পাইলৈ কেনে কিছু ক্লিপছ মই আপোনালোকৰ লগত শেয়াৰ কৰিম এইটো ভিডিঅ'ৰ জৰিয়তে या মেডিকেলৰ ভিতৰৰ কিছু ক্লিপছ ঠিক ভালকে ভিডিঅ' বনোৱা নাছিল এনে অকমান উঠাই ৰাখিছিলো য'ত মই এডমিট আছিলো তাৰ সেই মেডিকেলৰে হয় আৰু যেটো ৰুমত মই আছিলো সেই ৰুমৰো অকমান ভিডিঅ' কৰি ৰাখিছিলো জাস্ট মেমৰি হিচাপে তাকে ভাবিলো আপোনালোকৰ লগতো শেয়াৰ কৰো আৰু এইটোৱে হয় মোৰ সৰু লৰাটো জুনেদ ককাইকে বিৰাতে ভাল পাইছে তাক পাই কেনে পুৱাৰ পৰা একেবাৰে তাক মৰম কৰিয়ে আছে তাক দেখিলে তাৰ মুখত এটাই ৱৰ্ড ওলাই মৰম বাবু তুমি হামুদি আছা সো হি তাৰ লগত এতিয়া শুইও লৈছে এইটো মেডিকেলৰে ক্লিপ হয় আৰু এয়া দুই ভাই ককাইকে খেলি আছে এইখিনিতে মোৰ ভ্লগটো শেষ কৰিব লৈছো আশা কৰিছো ভ্লগটো আপোনালোকৰ ভাল লাগিছে যদি ভাল লাগিছে তেন্তে লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেন্তে সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ